হেল্ল' এভৰিৱান, মই মণিয়ে আপোনালোক সকলোকে মোৰ অন্য এটি ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ৰেচিপি হৈছে মেষ্টা টেঙাৰ সৈতে মাছৰ জোলৰ ৰেচিপি। এই ৰেচিপিটো বনাবলৈ বহুত সহজ আৰু খাবলৈও বহুত টেষ্টি হয়। তেন্তে পলম নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈছোঁ মেষ্টা টেঙাৰ পাত, ভালদৰে ধুই লৈছোঁ। এটা বইল কৰি লোৱা আলু, নহৰু, আদা, পিঁয়াজ কাটি লোৱা আৰু জলকীয়া, এয়া গোটেইখিনি সামগ্ৰী মই ৰেডি হৈ গ'ল। আৰু এয়া মাছ মই আগতে ফ্ৰাই কৰি উলিয়াই লৈছোঁ। আৰু সেই একেখিনি তেলতে মই দিছোঁ কেইটামান গোটা জিৰা, তাৰপিছতে দি দিছোঁ পিঁয়াজ, জলকীয়া। পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আৰু এইখিনিতে ক'ব খুজিছোঁ যে মোৰ যদি আজি চেনেলত কোনোবা নতুন আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। তাৰপিছত পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত মই ইয়াত দি দিছোঁ মেষ্টা টেঙা পাতখিনি, দি ভালদৰে লৰাই অকণমান সময়ৰ বাবে ভাজি লৈছোঁ। দেখিছে কেনেকৈ কমি গৈছে। আৰু ইয়াত দি দিছোঁ মই বইল কৰি লোৱা আলু। আলুটোত অকণমান ভাত লাগি থাকিল কাৰণ মই আলুটো ভাতৰ লগত বইল কৰিছিলোঁ। গোটেইখিনি এবাৰ ভাঙি ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত মই ইয়াত ঢালি দিলোঁ পানী মই নিজৰ জোখমতে দিছোঁ। আপোনালোকে নিজৰ জোখমতে পানী ব্যৱহাৰ কৰিব। তাৰপিছত দি দিছোঁ নিমখ আৰু আঞ্জাখন ধুনীয়াকৈ উতলাৰ পিছত মই ইয়াত দি দিছোঁ মাছখিনি দি মই প্ৰায় 5-10 মিনিটমান উতলালোঁ। তাৰপিছত মই দিলোঁ গৰম মছলা অকণমান। এইখিনিয়ে ভালদৰে মিহলাই ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। মেষ্টা টেঙাৰ সৈতে মাছৰ চব্জিখন খাবলৈ বহুতেই টেষ্টি হয়। বহুতে হয়তো এনেদৰে বনাবলৈ জানে আৰু বহুতে হয়তো নাজানে। যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব বুলি আশা ৰাখিছোঁ। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।